নিশা প্ৰায় ১:৩০ বজাত আমাৰ বিদ্যালয়ৰ সৰু নতুন স্কুল ভেন, যিখন ভেনেদি আমি সৰু ল'ৰা ছোৱালীকেইটাক অনা নিয়া কৰোঁ, সেই ভেনখন স্কুল চৌহদৰ ভিতৰত সোমোৱাই থোৱা অৱস্থাত কোনোবা দুৰ্বৃত্তই নিশা ১:৩০ বজাত অগ্নি সংযোগ কৰি সম্পূৰ্ণৰূপে বিধ্বস্ত কৰে। আৰু এই অগ্নিয়ে আমাৰ বিদ্যালয়ৰ সন্মুখভাগৰো কিছু অংশ জ্বলাই পেলাইছে। ইয়াত আমি সম্পূৰ্ণ বিদ্যালয় কৰ্তৃপক্ষ হতভম্ব হৈ পৰিছোঁ যে স্কুলৰ নিচিনা এটা পবিত্ৰ অনুষ্ঠানৰ সম্পত্তি জ্বলাই নাশ কৰাৰ কাৰণে এনে মানসিকতাৰ ব্যক্তিও আমাৰ সমাজত আছে। বিষয়টো আমাক মৰ্মাহত কৰিছে। ইতিমধ্যে আৰক্ষীক খবৰ দিয়া হৈছিল। ইতিমধ্যে আমি পুৱা ৯ বজাত হোজাই থানাত এজাহাৰ দাখিল কৰিছোঁ আৰু থানাৰ কৰ্তৃপক্ষ আহি তদন্ত কৰিলে আমি ভাবোঁ যে ইয়াৰ আঁৰত যিটো উদ্দেশ্য বা যিটো দুৰ্বৃত্ত সি নিশ্চয় ধৰা পৰিব। আপুনি হলমাৰ্কযুক্ত আৰু খাঁটি সোণৰ গহনা ক্ৰয় কৰিম বুলি ভাবিছে নেকি? অথবা পৰম্পৰাগত অসমীয়া গহনা, কেঁচা সোণৰ গহনা আদি গেৰাণ্টি সহকাৰে বিচাৰে নেকি? তেন্তে এতিয়া আৰু চিন্তা নকৰিব। এই সকলোবোৰ উপলব্ধ গুণগুণ জুৱেলাৰীত। পৰম্পৰাগত অসমীয়া গহনাৰ পৰা অত্যাধুনিক ডিজাইনৰ সকলো গহনা পাব গুণগুণ জুৱেলাৰীত। লগতে কেঁচা সোণৰ গহনা পাব গেৰাণ্টি সহকাৰে। নৰূপত উপলব্ধ এতিয়া গুণগুণ জুৱেলাৰী। মাজুলীৰ একমাত্ৰ হলমাৰ্কযুক্ত আৰু নিৰ্ভৰযোগ্য শ্ব'ৰুম। তেন্তে পলম কিয়? আজিয়ে আহক মাজুলীৰ কমলাবাৰী আৰক্ষী থানাৰ বিপৰীত দিশত থকা গুণগুণ জুৱেলাৰীলৈ আৰু অতি কম দামত ক্ৰয় কৰক আপোনাৰ মন পচন্দৰ গহনা। অথবা যোগাযোগ কৰক 8876123405 অথবা 7002722617 নম্বৰত।